Hey guys, কি খবৰ নিশ্চয় আপোনালোক ভালে আছে আৰু মই আজি আপোনালোকক লৈ আহিছো এটা নতুন ভিডিও হেতু হ'ব জব বেস বিজনেস তাৰ আগতে মই বৰ হৈ আছিল সেইকাৰণে মুভি এখন চাই আছিলো আৰু এই গুলিটো কৰ পৰা আছে যদি আপোনালোকে এই চেনেলটো নতুনকৈ আহিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মই লগ পাইছো আপোনালোকক অকমান নতুন ভিডিওৰে আপোনালোকৰ মাজত মই উপস্থিত হৈছোহি আজিৰ টপিকটো হৈছে আমি বিজনেস কৰিম নে জব কৰিম বহু সময় দেখা যায় ছাত্ৰ জীৱনত এটা কনফিউজন আহে যেতিয়া নেকি মানে একদম কেৰিয়াৰটো পিক পইণ্টত আহে তেতিয়াই আমাৰ মনত কনফিউজ হয় আমি জব কৰিম নে বিজনেস কৰিম কাৰণ আমাৰ মনটোৱে মানে যে আমি এটা বিজনেস কৰিব মন আছে এটা ক্ৰিয়েটিভ কিবা এটা কৰিব ইচ্ছা আছে কাৰো আন্ডাৰত আমি কাম কৰিব নিবিচাৰো কিন্তু তেতিয়া ঘৰৰ পৰা প্ৰেছাৰে হওক বা আমাৰ দায়িত্বই হওক কৰ্তব্যৰ খাতিৰতে হওক আমি এটা জব কৰাটো নিতান্ত প্ৰয়োজন হৈ পৰে কথাটো হ'ল সেইখিনি সময়ত আমি মনক বুজাম নে আমাৰ আখে-পাখে থকা মানুহখিনিক বুজাম আমি কি কৰিম এই সকলোবোৰ ডাউট ক্লিয়াৰ হ'ব আজি এই ভিডিওটোত গতিকে আপোনালোকে লাষ্টলৈ চাবলৈ নাপাহৰিব প্ৰথম কথা জব এটা কমফৰ্ট জোন আহে জব এটা ৰিস্ক কমকে থাকে তেনেকৈ বিজনেছটোত ৰিস্ক বহুত বেছি কিন্তু কমফৰ্ট জোন বুলি কোৱাৰ লগে লগে তাত প্ৰথমতে আমি নাপাওঁ কাৰণ আজি বিজনেছটো আগবাঢ়ি আছে কাইলৈ ডুবিও যাব পাৰে সেই উত্থান পতনটো জবতকৈ বিজনেছত বেছি হেহে আমি মেন্টালি আগৰ পৰা প্ৰিপেয়াৰ হ'ব লাগিব আৰু জবৰ ক্ষেত্ৰত আমাৰ কি ৰিকুৱাৰমেন্ট কি হয় আমাৰ স্কিলটো লাগিবই কিন্তু তাৰ উপৰিও আমাক মাৰ্কশিট সাৰ্টিফিকেটখিনি যদি আমাৰ ধুনিয়াকে আছে তেনেহলে আমি যদি ভালকে অলপ পঢ়ো জবৰ বাবে যদি এপ্লাই কৰো ধুনিয়াকে এটা প্ৰি প্ল্যান কৰি এটা আমি জবটো পাওঁ 80% এটা চান্স আছে কিন্তু সেই চান্সটো এটা বিজনেছত যে আমি সফল হ'ম হেতুটো নাই কাৰণ বিজনেছত এক আমি আগবাঢ়ি যাব পাৰো এক আমি পিছ পৰি যাব পাৰো হেহে বিজনেসটো হৈছে এখন সাগৰৰ দৰে যিখন সাগৰত আমি প্ৰেক্টিস কৰি দিনক দিনে আমি এখোজকে আমি আগবাঢ়ি যাব পাৰিম আৰু তাৰ বাবে আমাক সদায় এটা পজিটিভ মাইন্ডসেট লাগিব আৰু সেই পজিটিভ মাইন্ডসেটটো মানে এনেকুৱা নহয় যে মই কেতিয়াও বেয়া নাভাবোৱে যে মোৰ বিজনেসটো ডুবিব বুলি মই নাভাবোৱে মই সদায় মানে প্ৰিপেয়াৰ থাকো যে মোৰ বিজনেসটো সদায় সাকসেস হ'ব হেতু নহয় আমি আহিবলগীয়া আগন্তুক যিবিলাক নি সমস্যা সেই সমস্যাসমূহ আমি চাব জানিব লাগিব আৰু এই সমস্যাসমূহ আহিলে আমি কেনেকৈ ৰিয়েক্ট কৰো তাৰ সমাধান স্বৰূপে আমি কি আগবঢ়াম হেতু আমাৰ মাইন্ডত থাকিব লাগিব হেতুহে এটা পজিটিভ মাইন্ডসেট বিজনেসৰ বাবে প্ৰয়োজন এটা কথাটো হ'ল যে আমাৰ মনটো বুজাম নে আমাৰ আখে-পাখে থকা মানুহখিনিক বুজাম প্ৰথম কথাটো আজিকালিৰ সময়খিনিক চাই এটা কমফৰ্ট জোন বা এটা সেফ জোন লাগে কমফৰ্ট জোনতকৈ ডাঙৰ কথা সেফ জোন কমফৰ্ট জোন বুলি ক'লে ভুল হ'ব কাৰণ জব এটা অহাৰ লগে লগে যদি আমি কমফৰ্ট লৈ লওঁ তেতিয়া হলে আমাৰ যিবিলাক পেশন আমাৰ যিবিলাক কৰিবলগীয়া সপোন সেই সপোনবিলাক লাহে লাহে আমাৰ হাতৰ পৰা আঁতৰি যাব বা সেই সপোনবিলাক আমি লাহে লাহে পাহৰিব ধৰিম হেহে আমি বিজনেসটো কৰাৰ আগতে জবটোক এটা সেফ জোন হিচাপে ল'ব লাগে জবৰ পৰা আমি যিমানখিনি টকা পইচা পাওঁ বা যিমানখিনি আমাৰ বিজনেসটো শিকাৰ বাবে প্ৰয়োজন সেই গোটেইখিনি ৰিসোৰ্স আমি যেতিয়া জবটোৰ পৰা লৈ লওঁ তাৰ পাছত আমি লাহেকে চুজ কৰি জবটোত আগবাঢ়ি এখোজকে আমি আগবাঢ়ি যাব পাৰো কাৰণ আজিকালি আমি হলো সকলো সৰু পৰিয়ালৰ বহুত কম এনেকুৱা আছে যে জয়েন্ট ফ্যামিলিত থাকে আৰু সৰু পৰিয়াল মানে ল'ৰা ছোৱালীও দুটা এটা বা খুব বেছি তিনিটা চাৰিটা সেইখিনি পৰ্যন্ত ল'ৰা ছোৱালী বিলাক থাকে হেহে সকলোবিলাক ল'ৰা ছোৱালী আজিকালি ইন্ডিপেন্ডেন্ট হোৱাৰ প্ৰয়োজন কাৰণ সময়তকৈ হঠাতে আজি বেমাৰ আজাৰে হওক বা পৰিস্থিতি ইমান বেয়াকৈ থাপলি মেলি আছে যদি আমাৰ হাতত টকা পইচা নাথাকে কাইলৈ আমাৰ মানে যেতিয়া প্ৰয়োজনীয়তা আহি পৰিব সেইখিনি সময়ত আমি বহুত নিজকে দুখিব লাগিব যদি আমাৰ হিমানখিনি সামৰ্থ্য নাথাকে আমি অকমান সহায় কৰিব পাৰো হেহে আমি এটা সেফ জোন ৰাখাটো নিজৰ কাৰণেতো দৰকাৰে লগতে নিজৰ ফ্যামিলিটোৰ কাৰণে হওক বা আমাৰ যিখিনি আত্মীয় স্বজন তেওঁলোকক যাতে প্ৰয়োজনত বিপদত এটা সহায় কৰিব পাৰো হেতুৰ বাবে আমি সদায় প্ৰিপেয়াৰ হৈ থকাটো দৰকাৰ বিজনেস বুলি ক'লে বিজনেসটো হৈছে এটা মনৰ বস্তু এটা ক্ৰিয়েটিভ আইডিয়া আৰু জীৱনৰ এটা মানে পেশন টাইপ আজি যদি আমাৰ মনত যদি এটা বিজনেস কৰাৰ সপোন আছে সেই সপোনটো আমি এবছৰ বা দুবছৰৰ বাবে স্থগিত কৰি ৰাখি যদি পিছলৈ আমি যেতিয়া নেকি জব এটা পাই গলো তাতে যদি কমফৰ্ট জোনত নুহুমাই জবৰ পৰা যিমানখিনি পাওঁ সেইখিনি আমি বিজনেসৰ কাৰণে যদি লগাও বা সেইখিনিতে যদি আমাৰ ধুনিয়াকে এটা কথা শিকিবলৈ আমি লগাই দিও তেতিয়া আমাৰ বিজনেসটো হ'ব লগতে সেফ জোনটো থাকিল
আৰু ইয়াৰ উপৰিও বিজনেছ এটা আমি হঠাতে আজি বহুত টকা পইচা বেংকৰ পৰা লোন লৈ কিনে আমি ষ্টাৰ্ট কৰিলেই যে এইটো আমাৰ বহুত ডাঙৰ বিজনেছ হৈ যাব তেনেকুৱা নহয় সৰুৰ পৰা ষ্টাৰ্ট কৰিব লাগে সৰুৰ পৰা ষ্টাৰ্ট কৰিলে সৰু সৰু ভুলবোৰৰ পৰা আমি ডাঙৰ ডাঙৰ ভুল কেনেকৈ নকৰিম সেইটো কথা এটা আমি শিকি যাম হেহে আমি সদায় এটা বস্তু চাব লাগে যে জব আৰু বিজনেছ দুয়োটাই আমাৰ জীৱনত প্ৰয়োজন আজিৰ সময়খিনিৰ বাবে আৰু লগতে আটাইতকৈ ডাঙৰ পইণ্ট এইটো যে যেতিয়া নেকি আমি জব আৰু বিজনেছৰ কথাটো আহিছে আজিকালি বহুত বস্তু অনলাইনত আহি গৈছে অনলাইন বিজনেছ আহি গৈছে সেয়েহে আমি চাব লাগে যাতে আমি যিবিলাক নেকি নতুন নতুন প্ৰযুক্তিবিদ্যা আছে সেই প্ৰযুক্তিবিদ্যাবিলাক আমাৰ জীৱিকাত কেনেকৈ সহায় কৰিব পাৰোঁ সেই আমাৰ জীৱিকাত কেনেকৈ লগাব পাৰোঁ আৰু জীৱন যাত্ৰাত কেনেকৈ আমি সেইবোৰ গোটেইখিনি আহিলা পাতি ৰাখি কিনে আগবাঢ়ি যাব পাৰোঁ সেইবোৰ আমি প্লেন কৰিব লাগে সেইবোৰ কথা আমি চিন্তা কৰিব লাগে অকল জব আৰু বিজনেছ নহয় আজিকালি জবো লাগে বিজনেছো লাগে আৰু তেতিয়াহে আমি জীৱনত ভালকে আগবাঢ়ি যাব পাৰোঁ আৰু যিসকল এই ভিডিঅ'টো সেইসকল ব্যক্তিৰ কাৰণে আছিলে যাৰ মনত কিবা এটা কৰাৰ ইচ্ছা আছে বা কিবা এটা কৰাৰ স্পৃহা আছে এইটো নহয় যে প্ৰত্যেকজন ব্যক্তিয়ে জব আৰু বিজনেছ দুটাই কৰিব কিন্তু যিসকল ব্যক্তিৰ মনত সঁচাকৈ বিজনেছ কৰাৰ মন আছে তেওঁলোকে বিজনেছ কৰিব লাগে কাৰণ আমাৰ ভাৰতবৰ্ষৰ নিচিনা দেশ এখনত এনেকুৱা যদি ভাল ভাল বিজনেছ আগবাঢ়ি যায় তেনেহ'লে দেশৰ অৰ্থনৈতিক দিশতো বহুতখিনি আগবাঢ়ি যাব আৰু বহুতখিনি ভাল হ'ব আমাৰ সমাজখনৰ কাৰণে আমাৰ মাইণ্ডছেট বিলাকৰ কাৰণে কিয়নো আজিকালি আমি দেখো যে বহু লোকৰ এনেকুৱা এটা মাইণ্ডছেট মানে যোনে নেকি পঢ়া শুনা নাজানে সিহে বিজনেছ কৰে সেইটো নহয় বিজনেছ আচলতে যাৰ মনত আছে যাৰ কৰিবলৈ ইচ্ছা আছে তেওঁলোকো কৰিব লাগে আৰু যাৰ সঁচাকৈ কৰিব মন আছে তেওঁলোকে জীৱনত কৰি চাব লাগে তেতিয়াহে এটা নতুন ৰিভলিউচন আহিব বা নতুন ৰিভলিউচনৰ অংশীদাৰ হ'ব আজিৰ ভিডিঅ'টো ইমানেই যদি আপোনালোকৰ ভাল লাগিছে নিশ্চয়কৈ মনৰ বাৰ্তাবিলাক মোক প্ৰেৰণ কৰিব লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি আমাৰ চেনেলটো প্ৰেৰণা দি যাব আকৌ লগ পাম নেক্সট ভিডিঅ'ত ধন্যবাদ